হ'ল কোনে কি ক'লে মই বাটত ওলাব নোৱাৰা হৈ গৈছোঁ কিয়া কোনে কি ক'ল কৈছি আমাৰ কথা মাৰ কথা কোনে বচোন কোনে গাঁৱৰ ল'ৰাবিলাকে গাঁৱৰ মানুহবিলাকে বচোন কোনে কি কৈছে গাঁৱৰ মানুহবিলাক কোনে কি দেউতা নাই কাৰণে ইমান কথা শুনিব লগা হৈছে আমি কিবা বেয়া বেয়া মানে বেয়া চৰিত্ৰ বুলি কৈছি তোক দেখুৱা মানুহ ক'বই গাঁৱৰ মানুহ নিজে ঠিকে আছে না বাটে বাটে ওলাব নোৱাৰা মাইৰেতো তেনেকুৱা নহয় হা মাইৰে কেতিয়াবা দেখা পাইছা নেকি কাৰোবাৰ লগত কিবা হাতৰ কোনো ডেকা হৈ আহিছা কোনোতো দেখা নাই সেইকাৰণে কোৱা মানুহ কৈ থাকিবা দে সহ্য কৰি থাকিলে হ'ল নিজে নিজে মুখ বন্ধ হ'ব নাকান্দিবি মা নাকান্দিবি ল'ৰাবিলাকক কৈ দেখা ক'বা দি ক'লে কি হ'ল কোৱাটো মানুহ ডাঙৰ চবেই ক'ব এইটো ক'বা দি কোৱা মানুহে ক'ব যে কোৱা মানুহ যোনে কৈছে সিহঁতৰ একদিন এনেকৈ হাঁহ খাব লাগিব আমাক যেনেকৈ হাঁহিছে সিহঁতৰ একদিন হাঁহিব আমাক এইবিলাক বেলেগৰ কথা শুনি এনেকৈ কান্দি মৰবা নাযাব হয় না মই বজাৰৰ পৰা ঘৰতে থাকি শুনিছে না ক'তো নাযাবি মানুহবিলাকে এনে বহুত কথা কয় মায়ো ভালকে যাবি আকৌ যা মানুহ কি কৰিম মানুহ কথা শুনিলে যাবই লাগিব দে থাক দে মই যাওঁ হা বজাৰত যাবি অঁ মন মাৰি আছে মানুহটো কি আজি চাদা তাদাও নাই একো সাদাটো বাদ দি এটা ছোৱালীটো তাত যাম যা খাতা গতি ছোৱালীটো ঐ নাযাওঁ তাইক এনেহে টাইম পাছ কৰি আছো মাকৰে আজি আকৌ মাকৰ মই বজাৰত আহি থকা দেখা পাইছোঁ তাই মাকৰে স্বভাৱ বেয়া আছে আকৌ কি বিয়া কৰে এইটো আহি আছে নেকি লাহে লাহে ক'লা আজি একবাৰ চকাম মোক তাইক দাং কাটি একবাৰ চকাম আছে হয় নেকি আমি থাকোঁতেনো আপুনি বজাৰত যাব লাগে নে আমাক কলি হয় আমাক কলিয়ে হয় ইমান আৰু এই ধুনীয়া দেহাটোনো কিয় বেয়া কৰিব লাগে তাকেতো না কত মানুহ যাই থাকে আপোনালোকৰ ঘৰত আমাক কলি অলপ চান্স নেদে বেয়া কথা মানুহবিলাকে আজি কোনো নাই কাৰণে এনেকুৱা কথা শুনিব লগা হৈছে মানুহ আজি চকালে ভাল লগা হৈ আছে যে কিমান মানুহ যায় দেখাটো নাই একবাৰো এই মোচন নাচাই কিয় খোজ কঢ়াবা তাকেচোন ভাল লগা হৈ আছে একদম ছোৱালী নিচিনাকেচোন একদম কঁকা লৰাই যায় চিয়াকো ভাল লাগে সেইকাৰণে কৈছিলো নহয় মাকৰ স্বভাৱটো ভাল নহয় ইমান মাকটো বাদ দি না এই নহয় মাথা মাৰি আছে ধুনীয়া কেইটা মানুহ যায় চাবিছো দিনত যাবা দি আৰু বা ৰাতি বা কেইটা যায় কি আছে নালগে এনেই টাইম পাছটো কৰি তোৰ নামটোনো কেনেকে পালি নাৰত মই নাৰত গিৰি কৰি আজি এই নাৰত হৈ গৈছিলো নাৰত বুলি চবেই চিনি পাই দেখোন মই আৰু জানাই দেখোন ইয়াৰ কথা তাৰ কথা লগাই ফুৰি থাকো সেইকাৰণে ভাল নাম কিন্তু এইটো এই বলো এই আজি চিনেমা চাব যাব যাবি দি আছে নেকি ডাং কাটিব হয়তো ক'ত যায় বজাৰৰ পৰা বৌয়ে আগতকেতো তুলি আহিছে ভিটামিন গুড় খোৱা কৰিছা নেকি কিবা ভিটামিন খোৱা হৈছে নেকি বৌ ইমান দিনৰ মূৰত দেখা পাইছো বঢ়িয়া লাগছে দেখোন হয় নেকি কি আনছা বৌ কিবা কিবি বজাৰ কৰি আনিলো অলপমান কিনো কৰিবি আৰু ভাল লাগছে কিন্তু বৌ আজি ৰাস্তাই ঘাটাই জকাই লৈ বগা হৈছে নে বৌ অ বৌ আমিও যাওঁ লচোন আমিও যাওঁ একেলগে ৰহে ক'ত যা নাৰত মাত দিবাই নকলে বৌ আজি ইমান ধুনীয়া লাগছে কিয়া বেছিকে পাউডাৰ চাউডাৰ হৈছে নেকি তাকে বঢ়িয়া লাগছে না বৌ ৰাস্তাতে মানুহ ওলাবাই নোৱাৰি যাবাই নোৱাৰি নেকি তহঁতৰ সদায় বেয়া চকু দি চোৱা কাম নেকি এ বৌ কিনো আপোনালোকে দেখোন সেনেকুৱাই আপোনালোকৰ ঘৰত সদায় কিমান মানুহ যায় থাকে আমি ক'লে মানুহৰ ঘৰত গিলে কি বেয়া হয় নেকি মানুহৰ চৰিত্ৰ আমি গিলে নহ'লে কি মানুহ বিধৱা মানুহ হ'লে কি বেয়া হয় নেকি ডেকা ছোৱালী থাকিলে নাপায় এনেকে কৰিব মানুহক জানানে একদিন হ'লে চবৰে এনে একদিন আহে একদিন এনেকে কৰিব নাপায় খালি এনেকে কৰি থাকে সিহঁতে বৌক পতাবাই নলোৱে পটবাই তাকেতো কি আজি পটবাই নহ'ল বৌৱে বৰ ধুনীয়া লগাইছে দেই আজি পটৱা নহ'ল আৰু নাই এই বৌক পতাবাই নলোৱে কিন্তু আগতকে ভাল লগা হৈছে ক'ব এই বৰ ধুনীয়া সঁচাই তাকেতো কিবা খোৱা কৰিছে নেকি ঐ সিহঁতৰ ছোৱালীটো আছে ঘৰত আছে আজি যাওঁ ব'ল সিহঁতক যাবি যাওঁ ব'ল যাই এতিয়া যাবি নেকি এতিয়া যাই
পালিয়ে পোৱা পতামে মই ও মাইনা মাইনা ও মাইনা ক'ত গেলে ও তো ক'তে ও মাইনা এই আকৌ মা আকৌ আহি পাই আকৌ খুৰীকেইটা ক'ত মই আনিছো সেইজন বেটালিয়ানটো তই হেৰি কৰচোন মই বজাৰ কৰি আনিছোঁ অলপ মাংস আনিছোঁ এই অলপ বনাবি আছোঁ মই গা চাবিলাক ধুই লওঁগৈ বজাৰৰ পৰা হা চাহ খাবি নে অকণমান অলপ খাম দে বনা দে হা মই যাওঁ দে যাই আহো নেকি বৰ তাত ৰ বিচাৰটো লৈ আহো ৰ যদিনো অহা নাই ক'ত আহিম আহিম বুলি কৈ আহি থাকোঁতে যায় অ মা মা চাহখিনি গৰমে গৰমে খাই ল'বি অলপ যাই আছোঁ ঠাণ্ডা বুলি আকৌ খাই ভাল নাপাবি যাই আছোঁ এই বক চিয়া খাম ৰ মই আনিম দে বজাৰত কিমান দাম হৈছে বস্তু তোৰ দাম নকবি আৰু আমাৰ নিচিনা দুখীয়া মানুহ ক'ত হেৰি কৰি খাব পাৰি নাই বজাৰত যাবা ভয় লাগে নে খাম ৰ এই মই নকবি আৰু বজাৰ কাৰণে ৰাস্তাতে যিবিলাক হেৰি হৈছে কি হ'ব গাঁৱৰ চেঙেৰা মাখা সেইকেইটা লগ পাইছি আকৌ লগ পাই আৰু কি হ'ব জাগাই জাগাই জুমি জুমি সেইকেইটা ইমান উৎপাত ইমান বেয়া বেয়া খাই দি কিবা সেইটো আমাৰ নিচিনা নহ'ব নেকি এনে মাইনা বনে মাক বনাক নাহে পাই সেইকাৰণে বেলেগত তিনি টকা যেতিয়া অ দাদা দেখো অঁ এইখানতে বহিব দিয়া পাপা এই আৰু কি কবি আৰু আমাৰ একেবাৰে কি মায়ে মায়ে কিবা কিবি কথা কৈ আছে কি হৈছে এই নকবি আমাৰ একেবাৰে মানুহবিলাকে একেবাৰে কি একবাৰ খাবই নৰা কষ্ট দাদা ঢুকোৱাৰ পৰা বহুত হেৰি হৈছে ঘৰখনত কি কবি পাপা এই ময়োতো ওলাবাই নোৱাৰো মায়ে ওলাব নোৱাৰে কিয়া কি হৈছে আকৌ এই ইনাখনে মই গৈছিলো মোক কোনে কোনে কৈছে আজি মাক বা কি কৈছে নাই কয় হোৱা নাই দেখোন কি কবি আহি বজাৰ গেলো পাপা অঁ এই ৰাস্তা চেঙেৰা মাখা জানাই দেখোন আৰু আগৰি লৈ ইটো কিবা কয় সিটো কিবা কয় মই ৰাস্তাতে কান্দোতে যায় যাওঁতে ক'ৰবাত আহোঁতেও কান্দোতে যায় যাওঁতে জোকাওঁতে যায় মোক জানানা দেখাইতো পাইছে আমি হাজিৰা গিৰিয়েক কৰি মানুহ খাই ইমান এনেকৈ অত্যাচাৰ কৰিব লাগে না মানুহে মানুহে যি কয় কবা দি শুনছা সেইবিলাক মানুহে পাপিষ্ট মানুহে যি কয় কবা দি একদিন নহয় একদিন ভুগবো সিহঁতে বুজি পাইছা মই এতিয়া সদায় দিগতে কৈ দিলে কাক দুখ নালাগে কৈছোঁ ওলাই যাবাই তোৰ দোকানে হাতে ওলাই গেলিয়ে দিম সিদিনাখনে মই গৈছিলো মোকো সিকে কৈছে দোকানত গেল যাব নোৱাৰো ক'ত ওলাই যাব নোৱাৰো খালি ওলাই যোৱাৰ লগে লগে সেই কথাই খালি ইমান বেয়া চকুনে মানুহৰ গাঁৱৰ চেঙেৰা ল'ৰাকেইটা হ'ল আমি হাজিৰা কৰিহে খাই আছো কতটো বেয়া মইতো ডেকাতে বিধৱা হওঁ বুলি মই হেৰি কৰা নাই নহয় এইটো ভগৱানৰ হেৰি কি কৰি আৰু ৰাস্তা ঘাটে ওলাব নোৱাৰা হৈছে ওলালিয়ে মানুহৰ এই কথা শুনচোন শুন জানা না এইগিলা বাদ দি এতিয়া বজাৰত যে গৈছিলি কোনে চুকাইছে ক'ৰ ল'ৰা ক'ৰ গাঁৱৰ ল'ৰা আমাৰ গাঁৱৰ নে ক'ৰ ল'ৰা কচোন সিহঁতৰ আমি আছে নহয় আজিকালি কিমান কি কি সুবিধা নাই আজিকালি চব সুবিধা আছে নাৰী প্ৰতি অত্যাচাৰ হোৱা এই পুৰুষ নাই কাৰণে অত্যাচাৰ হোৱা কি মানুহ নাই বুলি ভাবিছে নেকি কওকচোন কোনে কোনে কৈছে আমিও দুখীয়া মানুহ কাজিয়া পেচাল কৰিব নোৱাৰো বলো নাই এইবিলাক কৰিব এইগিলা এই কাৰণে এই পৃথিৱীখনৰ উন্নতি নাই নাই তহঁতে দুখীয়া বুলি চব কথা হাৰ মানবা দৰকাৰ নাই দাদাকো বেয়া বেয়া বুলি কৈ জানানে দাদাৰ তুমি কাৰণে বেছি চবে কয় ডেকা ল'ৰালে আহি থাকে ঘৰত বোলে এনেকে এনেকে মই বোলে আৰে মই হ'ল গাঁৱৰ মুখীয়া এতিয়া তহঁতে এনেকে আছা কিবাকে হাজিৰা কৰি আছা এইটো মই চাবা কিবা অলপ সাহায্য দে ভাবো দাদা বুলিয়ে ভাবো তহঁতে দে নামকেইটা কচোন এতিয়া নালগে দে গাঁৱৰে ল'ৰা কাজিয়া লাগবা নালগে দিয়া পাপা মামাৰ কাৰণে আৰু তুমি পিছে মোৰ নাম্বাৰটো ৰাখি থওঁ হ'ব দে মাইনা যাচোন ফোনটো লৈ নাম্বাৰটো ৰাখি দিওঁ দাদাৰে যা মোক ফোন এটা মাৰি দিবি এবাৰ পৰা চকালি বা কিবা কৰিলে মোক ফোন মাৰিবি ইমান গাঁৱৰ মানুহ এনেকে হয় না কৈছোঁ কি আজিকালি বৰষুণৰ মহিমা পুৰুষৰ একো থব নোৱাৰি আজি বহুত মিটিঙো আছে মোৰ এতিয়া গম পাইছানে আবাৰ গাঁৱৰ বোৱাৰী পলাই গৈছে বোলে এনেকৈ তাৰমানে এতিয়া কি হ'ব আৰু সেইবিলাক যাই থাকে ন এইবিলাক বদনাম না আমি এনেকে থাকো যে আমাৰ বুলি কয় মানুহবিলাকে এই আৰু যদি সিহঁতে যদি আহে ফোন মাৰিবি সিহঁতে লগে লগ তিনিমুৱা বুলি ছেভ কৰা আছে হা হ'ব দে লগে লগ ফোন মাৰিবি মই হ'ব দে আহি যাম হ'ব দে তিনিমুৱা
দেখাই পোৱা নাই নেকি আমাক? সৰু কথা চেষ্টা কৰোঁ। কি? ক'ত গৈছিলে? ক'ত? দিনে পোহৰে যে অহা কৈছে কি কি? কিবা প্ৰব্লেম হ'ল নেকি? কি এটা যে মতা মানুহ নাই দিনে পোহৰে অহা দেখোন কি আৰু আমি যদি হলি ডাকাতি বহে দেখোন সব গালি পাৰি পঠে মাক জীয়েক থাকে আকৌ কোনো নাই ঘৰত। তেতিয়াই আছি 2 ঘণ্টামান বহিল হয় নেকি? আজি অলপ চাইতে আহোঁ আমাক খুব কৈ নহয় লওঁ, ইয়াকো লওঁ ইয়াকে লৈ লওঁ ডাংকাটি বৌ মাত। ঐ ডাংকাটি বৌ। ওলাই আহ বাহিৰত। মাত না দে। মাত না ওলাই গৰি। ঐ চেৰকা। মানুহ বহিলে তো বেয়া হ'ব সেইটো কথা নহয় না। আহি দি আকৌ কালি পৰা। ঘৰত আহিবা পাৰে হয় না? তোমালোকে ইমান ওপৰত নাযাবা আমি একো ওপৰত যোৱা নাই সেইটো ক'লে নহ'ব ন তোমালোকে কি জানিবা ঘৰৰ মই দেখা নাই ই দেখা নাই ই দেখা নাই সেইকেইটাই তোমালোকৰ এই ভুল ধাৰণা হৈ আছে বুজি পাইছা কি আমি হোৱা কথা? মানুহ এজন আহিলে যে চৰিত্ৰ বেয়া হ'ব এইটো কথা নহয় নহয় মানুহজন আকৌ আমি আহিলে যে গালি পাৰে। পাত্তাই নিদিয়ে, গৈ ভাই নিদিয়ে। আৰু তোমালোকে ৰাস্তাত বজাৰত গ'লে চকোৱা তোমালোকৰ চৰিত্ৰ আমি একো নাই নহয় খবৰ লওঁ আৰু এনেকুৱা মানুহ নহয় নহয় ৰাস্তাত তোমালোকৰ সেইটো মা দেউতাই চিকিৎসা দিয়া নাই নেকি মানুহ এটা আহিলে যে কৰ্মত যে এটা হেৰি হ'ব তুমি অহাৰ কাৰণে আমাক বেয়াকে হেৰি কৰে। মই একো দুখ কৰা নাই মই ইহঁতৰ হাতটো যে আমি ধৰে মই তেতিয়াৰ পৰাই ইহঁতৰ লগত একদম উঠা বহা এইখিনি একেবাৰে গোটেই শুনা শুনা। তোমালোকে ভুল ধাৰণা কৰি আছা এইটো তুমি এই নামটো এনে তিৰি মোৱা পোৱা নাই আৰে শুনা শুনে কি? শুনা এইটো কোৱা নাই বেছি কথা ক'ব এই শুনা 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 ভাইটিয়া এই ভাইটিয়া শুনা বুজি পাইছা এটা কথা ভাবি চাচোন সি যে ইমান সময় বহি গেল কি কৰি আছিলি এই শুনা শুনা মই আহিছিলো শুনা শুনা মই আহিছিলো মই আহিয়ে থাকো সেইটো আহা বুলি কিন্তু তোমালোকে ভুল ধাৰণা বেলেগ ভাবাটো বুজি পাইছা মই গাঁৱৰ মুখীয়া ইহঁতৰ দেউতাকৰ লগত মই উঠা বহা কৰা ঘৰত কি পৰিস্থিতি কি হেৰি হৈছে সেইখিনি মই জানি থাকো খোৱা লোৱাবিলাক মই দি থাকো আৰু দেউতাকে মোৰ লগত একেলগে উঠা বহা কৰিছিল ন হয় নেকি? যে আমাক ভালকে ক'ব লাগে তোমালোকে বজাৰত গ'লে যি এই মানুহজন যদি মানুহজন যদি তুমি বজাৰত গ'লে যদি তোমালোকে জোকোৱা সেইটো কি কথা আমি ইমান বেয়াকে চাব দেখি নহ'লে মানুহজন ঘৰত আহি আমি আকৌ মই ৱাৰ্ণিং দিছোঁ কিন্তু পিছত গাঁৱৰ চাউল মই ক'বা নাই মই ৰাইজৰ একদম ডাইৰেক্ট বুজাই দিম আমি ভাল পালোঁ পৰিষ্কাৰ কৰি দিম মই গাঁৱৰ পৰা মানুহ চিনি পোৱা নাই চিনি পাইছোঁ তোমালোকে ৰাস্তাত যাওঁতে মোক কি ব্যৱহাৰ কৰিছা আমাৰে ফুল হ'ল হা? নাই আমি চেঙৰা ল'ৰা না আৰু দে দে আমাৰ দে বৌ এই হাত বেয়া নাপাবি নযাওঁ দে 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 বৌ কান্দ নালাগে দে আমাৰে ফুল হ'ল দে দে যাওঁ দে তুমি বুজাই থৈ যাওঁ দে তিৰি মোৱা এই শুনা এতিয়া প্ৰশংসা হৈয়ে গ'ল বুজি পাইছে কি কম বাপা এতিয়া এই। তোমালোকে তুমি অহাৰ কাৰণে সিহঁতে বেয়াটো কৰিছা এতিয়া হ'লনে বুজা বুজি প্ৰশংসাটো কৰি দিলোঁ নে মানুহে আহিলে যে মানুহৰ চৰিত্ৰহীন বেয়া হ'ব এইটো কথা নহয় নহয় সিহঁতে বুজি পোৱা নাছিলে সিহঁতে আৰু কেতিয়াও নুচুকায় আৰু যদি চুকায় মোক খবৰ দিলেই হ'ল এতিয়া মোৰ মিটিঙত এতিয়া যাব পাৰোঁ নে নাই গেৰাণ্টি নাই ভালদৰে থাকক আৰু কিবা অসুবিধা হ'লে খবৰ দিলেই হ'ল আছোঁ ঠিক আছে আহোঁ দিয়ক অঁ এই থাকেই অঁ দে দাদালে গেল দে ফুৰা লাগে দেখা নাই কি কিলা হৈ থাকে ঘটনা